ভাজত কৃষ্ণ অনুগ্রহ দেখে হৈ আছে বেকাত আৱে শুনা বৈকুণ্ঠ ভুৱন যেন মত সৃজন পালন আদি হৰিলি লাজত। কৃষ্ণ কৃষ্ণ এতিয়া এটা কথা চাওক, আমাক পদে কৈছে যে আমি আজি বহুতে তুলসী পুজিছো। এতিয়া ভাগৱতে কৈছে সেই তুলসীয়ে আকৌ হৰিকেহে পুজিছে। অৰ্থাৎ ইয়াৰ দ্বাৰা আমাক বুজাই দিলে যে ফুলৰ ভিতৰত শ্ৰেষ্ঠ সন্মান লাভ কৰা তুলসীয়েও ভগৱন্তক প্ৰাধান্য দি পূজা সেৱা কৰিছে। গতিকে আমাকো কৈছে যে তোমালোকেও কৃষ্ণকেহে পূজা, কাৰণ যি দেৱতা আৰু যি দেৱীয়ে আপোনাক মুক্তি দিব নোৱাৰে, সকলো দিব পাৰিব, কিন্তু মুক্তি অইন দেৱতাই দিব নোৱাৰে কৃষ্ণৰ বাহিৰে। সেইকাৰণে এই তুলসীয়ে যে কৃষ্ণক পুজিছে বুলি পদে কৈ গ'ল, ইয়াৰ দ্বাৰা আমাক সকলোকে কেৱল কৃষ্ণক পূজাৰ ক্ষেত্ৰত আমাক কাৰ্য কৰিবলৈ আহ্বান। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোনো এটা নিৰ্দিষ্ট ধৰ্মক, কোনোবা এটা নিৰ্দিষ্ট জাতিক, কোনোবা এটা উপাধিক নহয়, সমস্ত মানৱক সম্বোধন কৰি কৈ গ'ল কৃষ্ণ পুজিবলৈ। কি বুলি? এৰা উবানৰ লোক হৰি ভজিউক ধৰা ইটো পদেশ এৰা আলো জাল জীৱাক টকাল জৰা ভৈলা পৰ বেশ। উবানৰ শব্দই সমস্ত মানৱক। এতিয়া তুলসীয়ে যেনেকে কৃষ্ণক পুজিছে, মহাপুৰুষেও সমস্ত মানৱক ঈশ্বৰ পুজিবলৈ সিদ্ধান্ত দিছে। এই উপদেশ ধৰিবলৈ কৈছে, কাৰণ আমাৰ জীৱনটো আলজালৰ সমষ্টি। শিশুকাল খেলা ধূলা কৰোঁতে গ'ল, কিশোৰ কাল পঢ়া শুনা কৰাৰ উপৰিও অন্যান্য কথা ভাবোতে গ'ল, যৌৱন কাল বল বীৰ্য টকা পইচা চাকৰিৰ পাছে পাছে ঘূৰোতে গ'ল। অৰ্থাৎ আমাৰ 50 বছৰ হওঁতেই গ'ল, আৰু 50 বছৰ আমি পালো। সেইখিনি সময়ো ঈশ্বৰৰ নাম ল'বলৈ সময়ে নাপালো। গতিকে শিশু কিশোৰ যৌৱন বৃদ্ধ আৰু অৱশেষত মৃত্যুৱে আহি আমাক যেতিয়া জুমুৰি দি ধৰিলে তেতিয়া আমি নিৰুপায় হৈ গ'লো। সেইকাৰণে আটাইকেইটা কাল, শিশু কিশোৰ যৌৱন বৃদ্ধ আটাইকেইটা কালৰ সন্মুখীন হৈ জনা হোৱা বুজাৰ পৰাই হৰি ভজিবৰ কাৰণে
আহ্বান জনাইছে। নভজিলে কি হ'ব? এ আন দেৱী দেৱ নকৰিবা সেৱা, গৃহ নপখিবা তাৰ, মূৰ্তিকো নচাইবা, প্ৰসাদো নাখাইবা, ভক্তি হৈব ব্যভিচাৰ। আমাক ভাগৱতৰ একাদশ স্কন্ধত নিমিত অৱসিদ্ধ সংবাদত কবি সিদ্ধৰ দ্বাৰা বেদান্ত তত্ত্ব ব্যাখ্যানত আমাক অব্যভিচাৰী ভকতি কৰিবলৈ কৈছে। এতিয়া যদি আমি ভাগৱত পঢ়িছো, ভাগৱত শুনিছো, কেলে? ভাগৱতৰ কথা শুনি ভাগৱতৰ মতে জীৱনটো আগবঢ়াই নিবৰ কাৰণে। সেই ভাগৱতেই কৈছে অব্যভিচাৰী ভক্তি কৰা। অব্যভিচাৰী ভক্তি কেতিয়া হ'ব? যেতিয়া কেৱল কৃষ্ণক পুজিবা। তেনেস্থলত আমি যদি কৃষ্ণক বাদ দি অন্য ধৰণৰ দেৱ দেৱতাক পূজা সেৱা কৰোঁ, সেই গৃহলৈ যাওঁ, তেতিয়াহ'লে অব্যভিচাৰী নহয়, সেয়া ব্যভিচাৰী ভক্তি হ'ব। আৰু ব্যভিচাৰী ভক্তিয়ে কি কৰিব? এগামলা পায়সত এটোপাল মাটি তেল বা কেৰাচিন তেল ঢালি দিলে, যেনেকৈ যিমান সুস্বাদু হ'লেও তাক খাব নোৱাৰি, আমাৰ কৰ্মবিলাকো তদ্ৰুপ হৈ যাব। সেইকাৰণে এই তুলসী পূজাৰ মাধ্যম, তুলসীয়ে ঈশ্বৰ পূজা সেৱাৰ কৰাৰ মাধ্যমেৰে আমাক সকলক কেৱল কৃষ্ণমুখী যাত্ৰা কৰিবৰ কাৰণে আহ্বান জনাইছে। তাৰপিছত লিখিলে যে লক্ষীয়ে কৈছে যে পৰম পুৰুষ ভগৱন্তই সেই লক্ষীৰ উৎখন চুম্বন কৰে। সেই বুলি কেতিয়াও লক্ষী অহংকাৰী নহয় বুলি কৈছে। তিনি তৈলুক্যৰ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱন্তই লক্ষীৰ উৎখন চুম্বন কৰে। ইয়াত পদে কৈ গ'ল, কিন্তু সেই বুলি লক্ষী কেতিয়াও অহংকাৰী নহয়। কিয় নহয়? কাৰণ লক্ষীয়ে জানে, কি জানে যে লক্ষীৰ যি গুণ গৰিমা, লক্ষীৰ যি সৌন্দৰ্যতা, সেইখিনি কৃষ্ণৰ অস্তিত্ব অবিহনে মূল্যহীন। বাস্তৱত চাওক, সন্মুখত ৰঙা, নীলা, সেউজীয়া, বেঙুনীয়া, বগা লাইটবোৰ জ্বলি আছে, কিন্তু লাইটৰ বাল্ববিলাকে কেতিয়াবা অহংকাৰ কৰিছেনে যে আমাৰ পোহৰটো ইমান উজ্জ্বল? নকৰে। কাৰণ যদি কাৰেণ্ট নামৰ শক্তিটো নাথাকে, সেই বগা, ৰঙা, নীলা, সেউজীয়া পোহৰৰ কোনো মূল্য নাই। এই বগা, নীলা, সেউজীয়া ৰংবিলাকৰ উজ্জ্বলতাটো কিহে প্ৰদান কৰিলে? কাৰেণ্টে। তদ্ৰুপ পৰম পুৰুষ ভগৱন্তৰ ভক্তিময় গুণ আৰু গৰিমাইহে লক্ষীক কি কৰিছে? গুণাৱলী কৰি গুণাৱন্ত কৰি ৰাখিছে। গতিকে কাৰেণ্টৰ অবিহনে বলটো মূল্যহীন, বাল্বটো মূল্যহীন, কৃষ্ণৰ অবিহনে লক্ষী মূল্যহীন, আৰু ভক্তিৰ অবিহনে
আমাৰ যাত্ৰাৰ পথ কেতিয়াও মূল্যৱান হ'ব নোৱাৰে। সেইকাৰণে আমি ভক্তিক শ্ৰেষ্ঠতা দিবই লাগিব। ভক্তিয়ে যদি শ্ৰেষ্ঠতা নাপায় তেতিয়া আপুনি যিমান জ্ঞানী হওক, যিমান দাৰ্শনিক হওক, যিমান পণ্ডিত হওক, কামত নাহিব। দাস্য ভাৱনা লাগিবই। স্বয়ং ভগৱন্তই নিজে কৈ গ'ল উদ্ধৱক, কি বুলি এৰা এ জ্ঞান কৰ্ম ভকতি কৰিলো হি ভেদ ভকতি পৰম পন্থ দিলো পৰিছেৰ। জ্ঞান কৰ্ম আৰু ভক্তি, এই তিনিটা ভাগৰ বিষয়ে তোমাক মই ভাগকে ক'লো উদ্ধৱ, কিন্তু মনত ৰাখিবা পৰম মানে শ্ৰেষ্ঠ পথটো ভকতিতহে আছে। কাৰণ এ নাহিকে উত্তম গতি ভকতি তপৰে নিশ্চয় কহু ভকতিকে মোক বৈশ্য কৰে। ভগৱন্ত ভকতি বা ভকতৰ অধীন হৈ যায়। তৎসত্ত্বেও আজিৰ প্ৰেক্ষাপটত সমাজত আমি যদি মানুহৰ মাজত কওঁ যে ভক্তি কেতিয়াও শ্ৰেষ্ঠ হ'ব নোৱাৰে, তেতিয়াহ'লে ভুল হ'ব। যদি ভক্তি শ্ৰেষ্ঠ হ'ব নোৱাৰে বুলি কৈ আমি যদি সকলোৱে সমৰ্থন কৰি মানি লওঁ, তেতিয়া ভগৱন্তৰ বাণীক আমি ওলাই কৰা হ'ব, ভাগৱতক ওলাই কৰা হ'ব। এই 3টা দিনৰ শ্ৰম মুহূৰ্ততে নিঃশেষ হৈ যাব। কাৰণ আমি এয়া নিজৰ মুখেৰে কোৱা নাই, মনেৰে সাজি কোৱা নাই। আপোনালোকে ভাগৱতৰ 11 স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদৰ পদৰ অধ্যায়টো মেলি চাব। তাত ভগৱন্তই নিজ মুখেই কৈছে যে ভকতি শ্ৰেষ্ঠ পথ। এই কথা কোৱাৰ পিছতো যদি আজি আপুনি আমি কলিযুগৰ মলমতী মনুষ্যই কওঁ নহয় ভক্তি শ্ৰেষ্ঠ নহয়, জ্ঞান শ্ৰেষ্ঠ, তেতিয়াহ'লে ভগৱন্তৰ মুখখন কাটি পেলাব লাগিব। সেইকাৰণে আমি সাৱধান হৈ ভক্তিৰ পথত যদি খোজ আগবঢ়াব পাৰোঁ, ভগৱন্তই কৃপা কৰিব, ভকতে আশীষ দিব। আৰু সেই ভক্তিৰ যোগেদি একো নজনা মুমুক্ষ জনো মহাকবি হ'ব। কৃষ্ণ কৃষ্ণ। এ ৰাম তাত বিনে আন কথা যতে কয় সমস্তে কুকথা তাক জানিবা নিশ্চয়। এ ৰাম তাক জীৱা ভাগিয়ে শ্ৰৱণ কৰয় পূৰ্ব পুণ্য মানে তাৰ হবে নষ্ট হয়। এ ৰামে পাছে নিয়া দুৰ্ঘুৰ নৰকে দেহ ঠাই প্ৰসিদ্ধ বৈকুণ্ঠ পুনু কদাপি নপাই। হৰি হৰি তাক মই হুক কৰো পুনু আমাৰ প্ৰাৰ্থনী হেন পাই নৰতনু। এ ৰামে জাত কৰ্ম গহিতে উপজে তত্ত্ব জ্ঞান তভু যত্ন কৰি আন
ভজে ভগৱান এ ৰাম জানি লো মায়া পাই মোহিত কৰিল এতেকে গোবিন্দৰ সেৱা কতে জিল এ ৰাম ৰাম কুক খাহু নয় হৰি কথা জাত নাই দুই বিধ লোকে জানা বৈকুণ্ঠ নযায়। কৃষ্ণ কৃষ্ণ ইমান সুন্দৰকৈ সুললিত কণ্ঠৰে আগবঢ়াই নিছে আচলতে ব্যাখ্যা নকৰিলেও বুজি পায় নহয়নে বাৰু কিন্তু যিহেতুকে পাঠ আৰু ব্যাখ্যা সেইকাৰণে অকণমান ক'বলৈ আগবাঢ়িছোঁ ইয়াত এটা কথা অলপ আগত কৈ গ'ল যে সৃষ্টি স্থিতি আৰু প্ৰলয় এই তিনিটাৰ মূল চালিকা শক্তি হ'ল পৰম পুৰুষ ভগৱন্ত। আজি আমি নজনাৰ কাৰণে জগত সৃষ্টি কৰিছে সেইকাৰণে আমি ব্ৰহ্মাকো ভগৱান বুলি ভাবিলোঁ পালন কৰিছে বিষ্ণুকো ভগৱান বুলি ভাবিলোঁ সংহাৰ কৰিছে ৰুদ্ৰকো ভগৱান বুলি ভাবিলোঁ আচলতে তেওঁলোক ভগৱন্তৰ একোটা ৰূপ সেইকাৰণে কৈছে যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ যিজনৰ আজ্ঞা নত শিৰে কহন কৰি ব্ৰহ্মা বিষ্ণু আৰু হৰ তিনিওজনে আখৰে আখৰে পালন কৰে কিন্তু তেওঁলোক কেতিয়াও ভগৱন্ত হ'ব নোৱাৰে সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে এয়া কেৱল সুৰ লগাই গাবৰ কাৰণে লিখা নাই কি লিখিছে এ ৰামে কৃষ্ণয়ে কদেব দুখ হাৰি কাল মায়াদি অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আৰ সৃষ্টি স্থিতি অন্ত কাৰী দেৱ তান্ত বিনে আন নাহি কেব এ জানিবা বিষ্ণুকে সমস্ত জগতে সাৰ গতিকে সৃষ্টি স্থিতি আৰু প্ৰলয় এই তিনিটা কাৰ্যৰ একমাত্ৰ শক্তি হ'ল পৰম পুৰুষ ভগৱন্ত তেওঁৰহে অধিকাৰ আছে সেইকাৰণে আমি তিনিজনে সৃষ্টি স্থিতি প্ৰলয় কৰিলে বুলিয়ে তিনিজনক নুবুজি এজনক বুজিলেই এজনক ভজিলে এজনক সেৱা কৰিলেই সমস্তৰে ফল পাম তাৰ পিছত কি লিখিলে যে মানুহৰ জন্ম যে আমি পালো এয়া ভগৱন্তৰ কৃপা বুলি কৈছে ঈশ্বৰৰ
কৃপা নহলে মানুহৰ জন্ম নাপায়। এতিয়া ঈশ্বৰে নিবিচাৰিলে কৃপা নকৰে। আপুনি আমি যে আজি মানুহ হৈছো, এদিন আপুনি আমি দেৱতা আছিলো আৰু ব্ৰহ্মাৰ লগত একেলগে ভগৱন্তৰ ওচৰত এখন দৰখাস্ত দিছিলোগে। কি বুলি? দেৱে বোলে ভাৰতব ঋষে জন্ম হইব, জন্ম হইয়া ঈশ্বৰৰ শৰণ সেবিব। হে প্ৰভু তুমি যদি কৃপা কৰি আমাক মানুহৰ জন্ম দিয়া ভাৰতবৰ্ষত কলিযুগত তেতিয়াহ'লে আমি তোমাৰ চৰণ সেৱা কৰিম। সেইকাৰণে ভগৱন্তই আপোনাক আমাক এটা উপাধি দি দিলে। কি দিলে? আমি কৈ দিলো, ও তোমাৰ চৰণ বিনে নুপুজয় জ্ঞান, এতেকে মনুষ্য জন্ম দেৱতো প্ৰধান। দেৱতাতকে মানুহৰ জন্ম উত্তম বা প্ৰধান। কিয়? কাৰণ এই মানৱ জন্ম আমি সৎসংগৰ যোগেদি ঈশ্বৰ সেৱা কৰিব পাৰো। এতিয়া পদে কৈছে, চাৰি সিদ্ধৰ দ্বাৰা বৈকুণ্ঠৰ বৰ্ণনাৰ যোগেদি কৈছে, এনেহেন দুৰ্লভ মনুষ্যৰ দেহ পোৱাৰ পিছতো আমি ঈশ্বৰ সেৱা আৰু ভক্তি কৰিবলৈ পাহৰিলো। কেলে? কাৰণ ইয়াত পদে কৈছে আমাক মায়াই পালে। মায়াই পোৱাৰ কাৰণে কৃষ্ণ সেৱাৰ চিন্তাটো আমাৰ মনৰ পৰা গুচি গ'ল। গতিকে আমি ভাগৱত শ্ৰৱণ কৰি এটাই প্ৰাৰ্থনা কৰিব লাগিব, যাতে আমাক কেতিয়াও মায়াই নেপায়। মায়াই নেপাবলে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবৰ কাৰণে আমি আগবাঢ়িবলৈ হলে আমি মায়া মানে কি তাক জানিব লাগিব। মায়া মানে কি বাৰু? এৰা অবস্তুক দেখা বস্তুক বৰি সেহি সে মুহুৰ মায়া জানা নিষ্ট কৰি। অবস্তু মানে হল দেহ, বস্তু মানে হৈছে আত্মা। সেই আত্মাৰ সঁচাটোক লুকুৱাই দেহৰ সঁচাবিলাকৰ যোগেদি মনটোক পৰিভ্ৰমণ কৰাৰ চিন্তা যদি আহি যায়, সেয়াই হৈছে মায়া। কাৰণ মায়া অকলে নাহে, মায়া লগত 16টা সন্তান লগত লৈ আহে। ইয়াত যে পদে কৈ গ'ল মায়াই আমাক মোহিলে বুলি, এই মায়াই নুমোহিবলৈ হলে আমি মায়াক জানিব লাগিব। আৰু মায়াই আমাক কিয় মোহে এই কথা আমি উপলব্ধি কৰিব লাগিব। তাৰ কাৰণে এই যে মায়াৰ 16টা পুতেক, এই পুতেককেইটা কোন কোননো আমি জানি লওঁচোন। এ ৰাম দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ কাম ক্ৰোধ লোভ মোহ
গর্ব অহংকার ঈর্ষা অসূয়া আশা হঠ বেভিচার এহি 16 গোটা পুত্র দুর্জয় মায়ার দম্ভ দর্প পরনিন্দা অভিমান তিরস্কার কাম ক্রোধ লোভ মোহ গর্ব অহংকার ঈর্ষা অসূয়া আশা হঠ বেবিচার এহি 16 গোটা পুত্ৰ দুৰ্জয় মায়াৰ এই 16টা পুতেক মায়াৰ অতি দুৰ্জয় পুত্ৰ এইকেইটাক লগত লৈ মায়া ক'ত বসবাস কৰেগে কাৰণ মায়াত নমজিবলৈ হ'লে আমি এইকেইটা কথা জানিব লাগিব কাৰণ ভাগৱতে এতিয়া মায়াৰ কথা কৈছে গতিকে এই পুতেককেইটাক লগত লৈ মায়া ক'ত বহেগে আহাৰ মনৰ লগতে থাকে এহি 16 জন নোৱাৰে তৰিবে মনে সেহি কাৰণ 16টা পুতেকক লগত লৈ মায়া মনত বহিবলৈ লয় সেইকাৰণে মায়াৰ কবলত পৰি আমাৰ মনটো মতলীয়া হৈ যায় মতলীয়া মনটোৱে কি কৰে মন হৈছে মতলীয়া যেনিতে নিজাই গুৰু হৈছে গৰখীয়া আনিব ঘূৰাই গতিকে এই মতলীয়া মনটোক জ্ঞান স্বৰূপ গুৰুৱে ঘূৰাই আনিব কোন গুৰু যিজনে দুৱাৰ খুলি দিলে বৈকুণ্ঠৰ সেহি হে পৰম গুৰু শ্ৰীমন্ত শংকৰ যিজনা গুৰুৱে আমাক ভক্তিৰ দুৱাৰখন খুলি দিলে সেইজনে হৈছে কৃপাল গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণমুখী জ্ঞান আৰু শাস্ত্ৰৰ যোগেদি ভগৱন্তক ভজিবলৈ আমাক জ্ঞান দি থৈ গ'ল আমি যদি মায়াৰ পাশত পৰি সেই জ্ঞানক গুৰুত্ব নিদিওঁ তাৰ কাৰণে কিন্তু গুৰুৰ একো অসুবিধা নহয় শাস্ত্ৰৰ একো সমস্যা নহয় অসুবিধাটো কাৰ হ'ব বাৰু এ ৰাম শাস্ত্ৰ গুৰু খবে শিষ্যক শিকাৱে শুদ্ধ উপদেশ দিব শিষ্য হবে শুদ্ধ ভাবে না চৰিলে তারা হবে কি কৰিব গতিকে শাস্ত্ৰ গুৰু উপদেশে আমাক ঈশ্বৰ বুজিবলৈ ঠিকেই পৰামৰ্শ দিছে আমি যদি নেমানো তেতিয়াহ'লে গুৰু আৰু শাস্ত্ৰৰ একো বিপদ নহয় আপোনালোকে প্ৰমাণ চাব আজিৰ পৰা 500 বছৰ আগৰ পৰাই ভাগৱতে আমাক বুজায়ে আছে কৃষ্ণ ভজা আমি তাকে বুজিব লাগে নুবুজিলে কি হয় আপোনালোকক এটা কাহিনী যোগেদি কৈছে এজন গাঁৱৰ
খাটি খোৱা কাম বন কৰি জীৱন নিৰ্বাহ কৰা ব্যক্তি আছিলে। তেওঁ গাঁওখনত সকলোৱে ভাল পায়, সকলোৰে ঘৰত তেওঁ দৈনিক মজুৰি কৰি পেট প্ৰৱৰ্তন কৰে আৰু তেওঁৰ এই সহজ সৰল মনটোৰ প্ৰতি সন্তুষ্ট হৈ গাঁৱৰ লোকসকলে তেওঁক আনখন গাঁৱৰ এগৰাকী যোগ্য শিক্ষিত ছোৱালী চাই বিয়া পাতি দিলে। জনা শুনা যোগ্য শিক্ষিত ছোৱালী যেতিয়া ল'ৰাটোৰ জীৱনলৈ আহিল, তাই তেতিয়া নিজৰ স্বামীক পৰামৰ্শ দিলে, হৰি আপোনাৰ গাত শ্ৰম কৰিব পৰাৰ গুণ আছে। এই শ্ৰম আপুনি যদি কামত লগায়, আনৰ ঘৰত দিন হাজিৰা নকৰিলেও আমি চলিব পাৰিম। তেতিয়া ক'লে কেনেকে? বোলে আমি খেতি কৰোঁ। তেতিয়া মানুহজনে কৈছে, হেৰ' খেতি কৰিবৰ কাৰণে মাটি লাগিব, মাটি বাৰু পালোৱে যেনিবা, হাল বাবলৈ গৰু লাগিব, গৰু কিনিবলৈ পইচা লাগিব, ক'ত পাবি? তেতিয়া আইগৰাকীয়ে ক'লে, আপুনি মাটি যোগাৰ কৰক, গৰু কিনাৰ ব্যৱস্থা মই কৰিম। এই বুলি মাকৰ ঘৰৰ পৰা দিয়া সোণৰ ৰূপৰ কেইপটমান গহনা বিক্ৰী কৰি সেই পইচা মানুহজনক দি ক'লে, আপুনি আজি বজাৰৰ পৰা এহাল চিকুণ গৰু কিনি আনক। আৰু মানুহজনে গৈ বজাৰত গৰু কিনিলে, কিনি পেলাই ঘৰলৈ বুলি আহি আছে। বাটত মানুহে ইমান কৈছে, বোলে গৰু হালত কিমান পৰিল? তেওঁ কৈ আহি আছে 20,350 টকা। এটা সময়ত কি হ'ল, কিমান পৰিল বুলি কৈ তেওঁ ভাগৰ লাগি গ'ল। গতিকে কি কৰিলে, কিমান পৰিল সুধোতে উত্তৰ দিওঁতে তেওঁ ভাগৰ লাগি খঙত এবাৰ কৈ দিলে, বোলে ককাই কিমান পৰিল? বোলে এবাৰো পৰা নাই, দেখা নাই নেকি চিধা চিধি আহি আছে। তাৰপৰা আহি পেলাই যেতিয়া গাঁৱৰ মূৰ পালেহি, তেওঁ দোকান এখনত সোমাই পেলাই দোকানীজনক ক'লে, হেৰা দোকানী, এখন কাগজ দিয়াচোন। আৰু কাগজখন লৈ ক'লে, পেন এটা লৈ পেলাই তুমি মোৰ এই গৰুহালৰ দামটো কাগজত লিখি দিয়া। লিখি দি ফুটা এটা কৰি গৰুহালৰ শিঙত আঁৰি দিলে আৰু আহি থাকিল। গাঁৱৰ মূৰৰ ডেকাবিলাকে দেখি পেলাই ভাবিছে, এইটোতো আমাৰ গাঁৱৰ আমুকা, ই ইমান টেঙৰ কেতিয়াৰ পৰা হ'ল? গতিকে ইয়াক যদি ঠগিব পাৰি তেতিয়াহ'লে আমি ভাল বস্তু পাম। গতিকে ক'বলৈ ধৰিলে, বোলে ককাই গৰু আনিলে? বোলে অঁ। বোলে আপুনিতো এটা বৰ ডাঙৰ টেঙৰ কাম কৰিলে। বোলে কি কাম কৰিলোঁ? বোলে আপুনি ডাঙৰ কাম কৰিলে, আপোনাক আমি এতিয়া নকওঁ, আপুনি ঘৰ গৈ লওক, আমিও গৈ আছোঁ, তেতিয়াহে ক'ম। এনেকে বুলি নিজৰ ঘৰ পালেহি। পোৱাৰ পিছত কৈছে, বোলে আপুনি আজি এটা ডাঙৰ কাম কৰিলে। বোলে কি কাম কৰিলোঁ? বোলে আমি যদি আপোনাক কৈ দিওঁ, আপুনি আমাক কি দিব? বোলে মই কিনি অনা গৰুহালকে তহঁতক দি দিম। মই কি কাম কৰিলোঁ তহঁতে যদি ক'ব পাৰ। কিন্তু আজি তহঁতে ক'লেও মই নুশুনো, কাৰণ মোৰ আজি ভাগৰ লাগিছে। গতিকে কাইলৈ ৰাতিপুৱা আহি তহঁতে কবি, আৰু যদি তহঁত জিক গৰুহাল লৈ যাব। গাঁৱৰ মূৰৰ ডেকাকেইজন গ'লগে। এওঁ হাত ভৰি ধুই ভিতৰ সোমাল, আৰু সেই বুদ্ধিমতী আইগৰাকীয়ে বিচনাত পৰি কান্দি আছে। বোলে কাণৰ নাকৰ গহনা বেছি আপোনাক গৰু কিনিবলৈ দিলোঁ, আপুনি কাইলৈ কথাত লাগি গৰুহাল আকৌ দি দিব আনক। তেতিয়া তেওঁ লাহেকে কৈছে, হেৰ' তই কেলে কান্দিছ, কেলে দুখ কৰিছ? সিহঁতে কাইলৈ আহি মোক 1000 বাৰ বুজাই থাক, যদি মই নুবুজো তেতিয়াতো মোৰ পৰা নিব নোৱাৰে। তদ্ৰুপ ভাগৱতে আমাক আজি বুজায়ে আছে।